সকলোকে নমস্কাৰ মোৰ নতুন এটা ইউটিউব ভিডিঅ'লৈ। আজি বছৰৰ প্ৰথমটো দিন 2024 পাৰ হৈ গ'ল আৰু এইটো 2025 চন, আজি 1 তাৰিখ। তো চাওঁতে চাওঁতে বছৰ বাগৰি যায়, দিন বাগৰি যায় আৰু এতিয়া আমি যাব ওলাইছোঁ মন্দিৰত। যিহেতু আজি বছৰৰ প্ৰথমটো দিন, চাকি গছি জ্বলাই আহোঁ বুলি কিনে আমি শিৱ মন্দিৰত যাব ওলাইছোঁ। মই ওলাই ৰেডি হ'লোঁ, মাইনাকো ওলাই দিলোঁ আৰু এতিয়া দেউতাকে আহি আছে তালা মাৰি কেনে। তো আজি বছৰৰ প্ৰথমটো দিন বুলি মই ভাবিছোঁ চাকি গছি জ্বলাই ইফালে ইউটিউব চেনেল আৰম্ভ কৰোঁ। যিহেতু বেলেগৰ ইউটিউব ভিডিঅ' চাই থাকোঁ আৰু ইফালে ৰিল চাই থাকোঁ, তো নিজে অলপ চেষ্টা কৰি লওঁ। আৰু ইফালে আহি গ'ল তালা মাৰি কেনে আমি যাব ওলাওঁ এতিয়া। তো মোৰ এইটো নতুন ইউটিউব ভিডিঅ', আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাব আৰু বেলেগৰ ভিডিঅ' চাই নিজেও অলপমান ভাল লাগে, যাতে নিজেও বনাব পাৰোঁ, সেইকাৰণে অলপমান চেষ্টা কৰি আছোঁ। তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু তাই দেউতাকৰ গাড়ী বুলি চাওকচোন, নিজে বহি ধৰি লয়, মোক কোলাত কেতিয়াও বহিব নোখোজে। এইফালে মই চাকি তাকি জ্বলাই মই ওলাই আহিলোঁ। এতিয়া দেউতাকে চাকি জ্বলাইছে, তাই যাই আছে এতিয়া গেট মাৰিবৰ কাৰণে। মই তাইক কৈ আছোঁ নমস্কাৰ কৰি দিয়া, নমস্কাৰ কৰি দিয়া, তাই গেটখনহে মাৰিব বোলে। তো আমাৰ চাকি গছি জ্বলোৱা হৈ গ'ল। আমাৰো ভাল হওক বছৰটো আৰু সকলো আপোনালোকৰো ভাল হওক তাৰে কামনা কৰিলোঁ। আৰু সকলোৱে ভালকৈ থাকিব আৰু মই যাতে অলপ ইউটিউব ভিডিঅ' বনাই বা এনেকৈ বেলেগৰ নিচিনা ময়ো আগুৱাই যাব পাৰোঁ। বেলেগক চায়েতো সকলোৱে শিকে ন।